নমস্কাৰ, আজি আকৌ এটি ৰেচিপি লৈ আহিছোঁ। আহকচোন কেনেদৰে মই মাছ বনালোঁ চাওঁ। আপোনালোকে এনেদৰে ৰান্ধেনে বাৰু জনাবচোন। মই প্ৰথমতে আলুখিনি অকণমান দীঘল দীঘলকৈ কাটি লৈছোঁ। তাৰপিছত বিলাহীও কাটি লৈছোঁ অকণমান সৰু সৰুকৈ। তাৰপিছত জলকীয়াও সোৱাদ অনুসাৰে কাটি লৈছোঁ। আপোনালোকে যোনে যিমানকৈ আন্দাজত জ্বলা খায় আৰু সেই আন্দাজে কাটি ল'ব। তাৰপিছত মই বাতি এটাত ধুনীয়াকৈ অকণমান নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু অকণমান খুন্দি লোৱা আদা তেনেকৈ দি তাতে পানী অলপ দি কিনে এটা ধুনীয়া পেষ্ট বনাই লৈছোঁ। তাৰপিছত মই এটা সৰু অকণমানকৈ সৰু এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছত মই মাছখিনি ভালদৰে ধুই অকণমান নিমখ, অকণমান হালধি দি ভালদৰে লৰাই চৰাই ধুনীয়াকৈ মানে হালধিখিনিয়ে নিমখখিনি মিক্স হৈ যোৱাকৈ আৰু ধুনীয়াকৈ মাছখিনি সানি তাৰপিছত মই মাছখিনি ধুনীয়াকৈ ইলুটিকৈ অকণমান কাঢ়াকৈ ফ্ৰাই কৰি ল'ম। আমাৰ ঘৰত সকলোৱে কাঢ়া মাছে খায়, মই সেইটো ভিডিঅ'বিলাকত গম পাইছোঁৱে হ'বলা। সেইবাবে মই অকণ মাছবিলাক কাঢ়াকৈ ভাজোঁ। তাৰপিছত মাছখিনি ভালদৰে ভাজি তাৰপিছত মই মাছ ভজা কেৰাহীখনতে কাটি থোৱা আলুখিনি যিমানখিনি আছে মই গোটেইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। আলুখিনিও মই অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰিম, অকণমান ৰঙাকৈ ফ্ৰাই কৰিম। তাৰপিছত আলুখিনি ভাজি তেলখিনিতে মই তাতে অকণমান ক'লা জিৰা ফুটাই ল'ম। ক'লা জিৰা এটা গোন্ধ আহিব যেতিয়া তাৰপিছত তাতে মই জলকীয়া দি দিম। কেঁচা জলকীয়াখিনি দি মই কেঁচা জলকীয়াখিনিও অকণমান ভাজিম। কেঁচা জলকীয়াখিনি ভাজি হোৱাৰ পিছত তাতে মই বিলাহীখিনি দি দিম। বিলাহীখিনিও যেতিয়ালৈকে গলি নাযায় তেনেকুৱা পৰ্যন্ত মই অকণমান লৰাই চৰাই ভাজিম আৰু যেতিয়া বিলাহীখিনি গলি যাব তাৰপিছত মই ৰেডি কৰি থোৱা পেষ্টটো যিটো আছিলে মছলাখিনি যিখিনি আছিলে আৰু গুড়ি মছলাখিনি পেষ্টটো দি দিম। দি তাৰপিছত ভালদৰে লৰাম। ভালদৰে লৰাই অকণমান যেতিয়া তেল বিৰিঙিব ভালদৰে ভাজ খাব। তাৰপিছত মই তেনেকুৱাতে আলুখিনি দি দিম। আলুখিনি দিও মই আৰু অলপ টাইম ভালদৰে ভাজিম যেতিয়ালৈকে মানে মছলাখিনি পূৰা ভাজ খাই নাযায় আৰু কেঁচা গোন্ধটো গুচি নাযায় তেনেকুৱা সময়লৈকে মই ভাজিম। ভাজ খোৱাৰ পিছত মই সৰিয়হৰ পেষ্টটো দি দিম। সৰিয়হৰ পেষ্টটো দিয়াৰ পিছত তেতিয়া সৰিয়হৰ অকণমান কেঁচা গোন্ধ এটা নোযোৱালৈকে অলপ ভালদৰে ভাজিব লাগিব। যেতিয়া তেলখিনি বিৰিঙি আহিব মছলাখিনিৰ পৰা সেইখিনি সময়তে মই ভালদৰে আৰু এবাৰ লৰাই চৰাই তাৰপিছত পানী দি দিম। পানী দিয়াৰ পিছত এটা উতল নহালৈকে মই অকণমান উতল আহিবলৈ দিম আৰু এটা উতল অহাৰ পিছত মই তাতে মাছখিনি এৰি দিম ভালদৰে। তাৰপিছত গোটেইখিনি মাছ এৰি দিয়াৰ পিছত যেতিয়া ধুনীয়াকৈ উতল আহিব মানে মাছখিনি যেতিয়া ভালদৰে হৈ যাব আৰু উতল দি শুকাই আহিব যেতিয়া তাৰপিছত মই তাতে ধনিয়া পাত কাটি দিম। ধনিয়া পাত কাটি দি কিনে দেখিছে নহয় কালাৰটো ইমান ধুনীয়া আহিছে। তাৰপিছত এনেকৈ কোনোদৰে বনাবচোন, বহুত সোৱাদ লাগে কিন্তু আপোনালোকেও বনাব, বহুত ধুনীয়া হৈছিলে।